আপোনাৰ পৰিচয়টো দিয়কচোন। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী সুমিত প্ৰসাদ। মই গ্ৰ'ৱেল ফিছ ফিডৰ এছিষ্টেণ্ট মেনেজাৰ। মালটোক হোলসেলত দিয়ে না ৰিটেইলত দিয়ে না কেনেকৈ বিক্ৰী কৰে আজি মই আপোনালোকক সম্পূৰ্ণ দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক বন্ধুসকল। আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক, যাতে নতুন নতুন ভিডিঅ'বোৰ পাই থকাৰ কাৰণে। বন্ধুসকল, আজি আপোনাৰ পৰিচয়টো দিয়কচোন। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী সুমিত প্ৰসাদ। মই গ্ৰ'ৱেল ফিছ ফিডৰ এছিষ্টেণ্ট মেনেজাৰ। মাছৰ যিহেতু মাছৰ প্ৰডাক্ট মানে এইটো আপোনাৰ ক'ব গ'লে প্ৰথমতে স্পনৰ পৰা আহে, যোনটো স্পন কণীৰ পৰা যোনটো ওলায়, সেই কণীৰ পৰা ধৰি একেবাৰে আপোনাৰ ডাঙৰ চাইজ মানে 1 কেজি 1.5 কেজি চাইজলৈ ফিড পোৱা যায়। এই ফিডৰ কিছুমান আপোনাৰ চিষ্টেম হয়, 0.8, 0.6, 0.1 2 2.5, 3 আৰু 4 হয়। আৰু আপোনাৰ ইয়াত কোম্পানী এটাই নেকি হেৰি দানাৰ না বেলেগ আছে? আমাৰ নাই, এটাই কোম্পানী গ্ৰ'ৱেল ফিছ ফিড। আমি এটাই কোম্পানী ফিছ ফিড চেলছ কৰোঁ। হয় বন্ধুসকল, মই তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কি অৰ্ডাৰ দিলে কি আপুনি ঘৰতে বহি মালটো পাবনে নাই, তেনেকুৱা দাদাৰ পৰা জানিব বিচাৰিম। দাদা কওকচোন, আপোনাৰ এই মালটো যদি কোনোবাই ব্যক্তিয়ে যদি বিচাৰে যে মই ঘৰতে বহি অনলাইনত অৰ্ডাৰ কৰিম তেতিয়াহ'লে পাবনে? যিহেতু আমি এনেকুৱা ছিষ্টেম কৰা নাই অৱশ্যে, কিন্তু সেনেকুৱা যদি হ'লে আৰু তেখেতে আমাৰ নিয়াৰেষ্ট ডিলাৰৰ লগত ভিজিট কৰিব লাগিব। ভিজিট কৰাৰ পিছত তেখেতে কি মাল লাগে নালাগে তেখেতে অৰ্ডাৰ দিলে সেই হিচাপে তেখেতৰ অৰ্ডাৰত মালটো ডেলিভাৰী কৰা হ'ব। আৰু ইয়াত দেখা গৈছে মাছৰ হেৰি মেডিচিনো আছে নেকি? মাছৰ বহুতো ধৰণৰ ভিটামিন আপোনাৰ মেডিচিন আছে, গেছৰ আছে, মাছৰ ঘাঁ লগা আছে, ভিটামিন আছে, পানীত গেছ হোৱা আছে, এমনিয়াৰ আছে, এই ইত্যাদি এইবিলাকে। আৰু আপোনালোকে হোলচেলত বিক্ৰী কৰে নে ৰিটেইলত বিক্ৰী কৰে? আমাৰতো একচুৱেলি ৰিটেইলাৰে হয়, হোলচেলাৰো হয়, ৰিটেইলাৰো হয়। তেতিয়াহ'লে ঠিক আছে, ধন্যবাদ। ঠিক আছে।